প্ৰচাৰ অভিযানৰ সময়ত আমি প্ৰদান কৰা আটাইতকৈ ডাঙৰ প্ৰতিশ্ৰুতিটো আছিল মাইক্ৰ'ফাইনেন্সৰ ঋণৰ বোজা বহন কৰা দুৰ্দশাগ্ৰস্ত মহিলাসকললৈ সকাহ প্ৰদান কৰা। আজি অসমত মাইক্ৰ'ফাইনেন্সে প্ৰায় 26 লাখ ঋণ গ্ৰহণকাৰী লোকক মুঠ 12,500 কোটি টকাৰ ঋণ প্ৰণয়ন কৰিছে। এই ধনৰ অধিকাংশই ৰাজ্যখনৰ গ্ৰামাঞ্চলত প্ৰদান কৰা হৈছিল। মাইক্ৰ'ফাইনেন্সে সাধাৰণ শ্ৰেণীৰ মহিলাসকললৈ এই সেৱা আগবঢ়াইছে যাতে এই ঋণেৰে তেওঁলোকে ক্ষুদ্ৰ উদ্যোগ আৰম্ভ কৰি তেওঁলোকৰ অৰ্থনৈতিক ব্যৱস্থাৰ উন্নয়ন সাধন কৰিব পাৰে। অধ্যক্ষ মহোদয়, মাইক্ৰ'ফাইনেন্সৰ সকলো ঋণ প্ৰদানকাৰীৰ শোষণমূলক সুতৰ হাৰ সংগ্ৰহৰ কঠোৰতাৰ পৰা দমনমূলক ঋণ আদায়ৰ পৰা অৰ্থনৈতিকভাৱে এই অনগ্ৰসৰ গোট আৰু ব্যক্তিসকলক ৰক্ষা কৰাৰ অৰ্থে আমি ইতিমধ্যে আসাম মাইক্ৰ'ফাইনেন্স ইনষ্টিটিউশ্যনছ ৰেগুলেশ্যনছ অফ মানি লেণ্ডিং এক্ট 2020 খন প্ৰণয়ন কৰিছোঁ। তদুপৰি যোৱা 11 মে 2021 তাৰিখে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ সিদ্ধান্ত অনুসৰি মাননীয় মন্ত্ৰী সিংঘালৰ অধ্যক্ষতাত এখন মাইক্ৰ'ফাইনেন্স প্ৰতিষ্ঠান সম্পৰ্কীয় কমিটি গঠন কৰা হৈছে আৰু এই কমিটিখনে এই খণ্ডটোৰ ঋণ গ্ৰহণ কৰা গ্ৰাহকসকলৰ দুখ দুৰ্দশা দূৰ কৰাৰ অৰ্থে এক কৰ্মপন্থাও যুগুত কৰিছে। এই কমিটিখনে ৰাজ্যৰ ঋণগ্ৰস্ত লোকসকলে সন্মুখীন হোৱা সমস্যা দূৰ কৰাৰ অৰ্থে ঋণ গ্ৰহণকাৰীসকলৰ বাবে কেতবোৰ উদগনিমূলক ব্যৱস্থাত অনুমোদন জনাইছে। সেই অনুসৰি মাইক্ৰ'ফাইনেন্সৰ ঋণ গ্ৰহণকাৰী লোকসকলক সকাহ দিয়াৰ অৰ্থে কেবিনেটে আসাম মাইক্ৰ'ফাইনেন্স ইনচেণ্টিভ এণ্ড ৰিলিফ স্কিম 2021 নামৰ আঁচনিখনত অনুমোদন দিছে। এই আঁচনিখনৰ অধ্যক্ষ মহোদয় বৈশিষ্ট্যটো হ'ল যে লোকসকলক 3টা ভাগত শ্ৰেণীভুক্ত কৰা। শ্ৰেণী 1ৰ অধীনত নিয়মিতভাৱে ঋণ পৰিশোধ কৰি থকা গ্ৰাহকসকলক অন্তৰ্ভুক্ত কৰা হৈছে আৰু ঋণ পৰিশোধৰ ক্ষেত্ৰত তেওঁলোকে নিয়মানুবৰ্তিতা মানি চলাৰ বাবে উদগনি হিচাপে 25,000 টকাৰ এক সাহায্য প্ৰদান কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। যিসকল গ্ৰাহকে 1ৰ পৰা 89 দিনলৈ ঋণ পৰিশোধ নকৰাকৈ আছে সেইসকল গ্ৰাহকক শ্ৰেণী 2 অধীনত অন্তৰ্ভুক্ত কৰা হৈছে আৰু এই গ্ৰাহকসকলে পৰিশোধ নকৰাকৈ থকা ধনৰাশি প্ৰদান কৰা হ'ব আৰু তাৰ পিছত এবাৰ তেওঁলোকৰ একাউণ্টসমূহ মানসম্পন্ন হিচাপে শ্ৰেণীভুক্ত হোৱাৰ পিছত আৰু সময়মতে তেওঁলোকে কিস্তিসমূহ পৰিশোধ হোৱাৰ পিছত পৰিশোধ আৰম্ভ কৰাৰ পিছত তেওঁলোকে 25,000 টকাৰ উদগনি লাভ কৰাৰ বাবে যোগ্য বিবেচিত হ'ব। যিসকল গ্ৰাহক মানসিকভাৱে চাপৰ সন্মুখীন হৈছে, সৰ্বশান্ত হৈছে আৰু যিসকল লোকৰ একাউণ্ট NPA হিচাপে পৰিগণিত হৈছে তেওঁলোকক শ্ৰেণী 3ত অন্তৰ্ভুক্ত কৰা হৈছে আৰু এই আঁচনিৰ অধীনত বিবেচিত হ'বলৈ তেওঁলোকে এখন প্ৰপত্ৰত আবেদন কৰিব লাগিব। আঁচনিখনৰ অধীনত এনেদৰে মাইক্ৰ'ফাইনেন্সৰ ঋণদাতা হল এতিয়া সম্পূৰ্ণৰূপে নিকা আচৰণ বিধি নীতিৰ নিৰ্দেশনাৰ দ্বাৰা পৰিচালিত হ'ব। ইয়াৰ ফলত 4,000 কোটি টকাকৈও অধিক ধন ঋণদাতাৰ পৰা প্ৰত্যক্ষভাৱে ঋণ গ্ৰহণকাৰীসকলে হস্তান্তৰ হ'ব আৰু লাখ লাখ ঋণ গ্ৰহণ কৰা লোক ইয়াৰ পৰা তাৎক্ষণিকভাৱে উপকৃত হ'ব। এই ৰেহাই প্ৰদানৰ বাবে প্ৰায় 12,000 কোটি টকাৰ প্ৰয়োজন হ'ব। ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহে নিকা আচৰণ সংহিতাৰ অধীনত ঋণ গ্ৰহণকাৰীসকললৈ লাভালাভ আগবঢ়াবলৈ ল'ব তেতিয়া পুঁজিৰ প্ৰয়োজনীয়তা কমি গৈ 12,000 কোটি টকাৰ পৰা 7,500 কোটি টকালৈ নামি আহিব আৰু মই সেই অনুসৰি বাজেটত আমি ধন ধাৰ্য কৰিছোঁ। অধ্যক্ষ মহোদয়, আমি ব্যক্তিগতভাৱেও আমি সদনৰ সকলো সদস্য আছোঁ যে আজি আমি দেখিছোঁ যে এই চৰকাৰখনে নিৰ্বাচিত চৰকাৰখনে কিন্তু প্ৰতিশ্ৰুতি পালন কৰিবৰ কাৰণে সফল হৈছে। মই ভাবোঁ যে গণতন্ত্ৰত এইবোৰ ডাঙৰ কথা যে চৰকাৰখন আজি দায়বদ্ধতা আৰু সেই দায়বদ্ধতাৰে তেওঁলোকে জনসাধাৰণক যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি পূৰণ কৰিবৰ কাৰণে তেওঁলোক আগবাঢ়িছে। গতিকে মই এই সিদ্ধান্তক আজি ক'ভিড সৃষ্ট পৰিৱেশত